নমস্কাৰ প্ৰিয় দৰ্শক, বাহিৰত দিয়া আছে টিকাপতা ৰোড আৰু আমি গৈ আছো আজি চিংলো ৱাটাৰফল জলপ্ৰপাত, য'ত নেকি পুৰা পানী আহি থাকে পাহাৰৰ ওপৰৰ পৰা। এয়া ভাস্কৰ দা আৰু আজি আণ্ডাৰ 18 পোৱালিকেইটাৰ লগত গৈ আছো চিংলো। আজি যাত্ৰাৰ মেইন মানুহজনে হ'ল আমাৰ এই ভাস্কৰ দা। ইয়ে গোটেইখিনি এৰেঞ্জ কৰিছে, গাড়ীৰ পৰা আদি কৰি গোটেই ঘৰৰ গালি চালি খাই মেলি। ধন্যবাদ। এচি গাড়ীত গৈ আছো, এচি বাহিৰৰ পৰা এচি পুৰা আহি আছে বিদাস। আৰু এতিয়া পাই গলো আমি চাফ্ৰাই পাৰে হলো আৰু This is of the greenery Assam in the quality part. Hey, 23 টকীয়া part, 30 টকীয়া part. আৰু ইয়াৰ পৰা আৰম্ভ হৈ গ'ল নান্দনিক প্ৰাকৃতিক দৃশ্য চিংলোৰ। চাওক, ৱাও। লালুপুৰী আমাৰ মেইন মানুহজন, যি আমাক বাইকত দেখুৱাই লৈ আহিছে। চালা কেনেকে যাব লাগিব, ৰাস্তা ক'ৰ পৰা যাব লাগিব। চিংলো ৱাটাৰফল জংঘলকে মাজত খোজকাঢ়ি গৈ আছো। চাওক কি ধুনীয়া জেগা। যেনেকুৱা ৰ'দ দিছে ন, লিটাৰ ঘাম ওলাই গৈছে একেবাৰে। কিন্তু এই পানীখিনিত গৈ পালেহে অলপ শান্তি পাম আৰু শান্তি পা। ওখ ক'ৰবাত চাপৰ, ক'ৰবাত ওখ, ক'ৰবাত চাপৰ, আকৌ চাপৰ, আকৌ ওখ, আকৌ ওখ। এই চালা ভাল লাগিছে। ৰ'দ তেনেকুৱা পুৰা 40 ডিগ্ৰী চেলচিয়াছ ওপৰত মাৰি আছে আজি ভল্টেজটো। তো ৱাটাৰফল গৈ পালে এতিয়া মনটো শান্তি অলপ পাম। শান্তি আজি কোন বাটে? এই বাটে, চৰাইদেউৰ বাটে। ৱাও, চাওক এবাৰ চাৰিওফাল গছ গছনিৰে ভৰা বাগান, চাহ বাগান। ক'ত নাই চাহ বাগান? পাহাৰত আছে, ভৈয়ামত আছে। পাই গ'লো এটা গছৰ ছাঁ। ঐখনক গছৰ তলত অলপ খৰ ৰকৰ। কবিতাটো মনত আছে নে আপোনালোকৰ? ঠিক ইয়াত একেবাৰে নেটৱৰ্ক এক ঘাট নাই, একোৱে নাই। পুৰা কাটন, পুৰণ চিন লাগি আছে একদম। ৱাটাৰফলটো পাইছো যেন লাগিছে। পানীৰ শব্দটো আহিছে আৰু জলপ্ৰপাতৰ যি শব্দ। আৰু এইবোৰ বাঁহ চাওক না, এইবোৰ বাঁহ, এইবোৰ চকী টেবুল বনাবলৈ কিছুমান ইউটিউবত যে ভিডিঅ'বোৰ দেখায়, এইবোৰ বাঁহেৰে বনায়। এইবোৰ বাঁহ বহুত ভাল, মানে ফালিবলৈও ভাল, গোল কৰিবলৈ ভাল। আৰু আমাৰ গন্তব্য স্থান আৰু বৰ বেছি দূৰ নাই। আৰু এয়াই হৈছে চিংলোত থকা চাহেব খানা ৱাটাৰফল। চাওক কিমান চেঁচাকৈ নিৰৱধি হৈ বৈ আছে। এবাৰ পানীখিনি চুই চাওঁ বলক, অনুভৱ কৰোঁ কেনেকুৱা লাগে। জীৱনত প্ৰথমবাৰ আহিছোঁতো। আৰু চাওক না পানীৰ শব্দ চাওক। ৱাও, হিলে থাকে খালে নিজৰাৰে পানী। এতিয়া চাওক পানী ক'ৰ পৰা গৈছে চাওক না। ৱাও, কি যে বিউটিফুল। শব্দটোৱে মজা লাগিছে, একদম তামাম লাগিছে। তামাম মজা পানী, কিমান মজা। চাওক এইফালে চাওক। পানীত বাগৰিয়া দিম লিখা লাগিছে। কি চোলাটো খুলি আহোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, চিংলো ৱাটাৰফলৰ পৰা জলপ্ৰপাত। এইটো মেইনটো নহয়, আৰু এটা জেগা আছে। এইটোতো অকণমান তামাম লাগিছে গৰমত শুই। ৱাও, এই যাযাপুৰ যাত্ৰাত আপুনি সহযাত্ৰী হওক আৰু বলক ভিডিঅ'টোৰ মাজত বিলীন হৈ যাওঁ। আৰু চাওক নাই পোৱালিবোৰ কেনেকুৱা মজা লৈ আছে, পানীত সাঁতুৰিছে, একদম মজা পাইছে। আৰু সিহঁতি জীৱনত নাপাহৰে এইটো মজা কেতিয়াও। সিহঁতি চাওক নাই ভাইটিবোৰ খৰি আনিছে, শুকান বাঁহ খৰি। ক'ৰ পৰা আনিছে জানো? অ' ভাইটি, কি নাম তোমাৰ? ৰাৱণ। খৰি ক'ৰ পৰা আনিছিলে? পাহাৰৰ পৰা উঠিব পাৰ? খৰি লৈ নামিব পাৰ? বাহ, চিংলো ৱাটাৰফল তামাম মজা লাগিলে। আৰু এটা জেগা আছে য'ত নেকি তামাম পানী পৰে। ইয়াতকৈ এইটো কম আৰু ইয়াতকৈ বহুত বেছি পৰে। তালৈ যাম এতিয়া। গা ধুলো, এই গা ধোৱাৰ কাৰণে অলপ কাঁহটো আহিলেই মোৰ ভয় লাগিছে। লালু প্ৰসাদ পুৰি। ৱাও, ৰ'দত এনেকৈ পানীত থকাৰ মজাটো খুব বেলেগ। কিন্তু মই সাঁতুৰিব নাজানো, অলপ ভয়ো লাগে। পটককৈ সলিল সমাধি হৈ গ'লে বহুত ডাঙৰ কথা হৈ যাব। জীৱনত বহুত আশা আছে। পোহৰটা কেনেকুৱা লাগিছে ইয়াত আহি? মজা লাগিছে ন? তামাম খৰি আনিব গৈছিলো পাহাৰত। কেনেকুৱা লাগিলে? পাহাৰলৈ গৈ কেনেকুৱা লাগিলে? পাহাৰত ধুনীয়া নাগিনী চাগিনী চব আছে, ভাল লাগিলে। এনে গৈ ভাল লাগিলে ন? মজা লাগিলে। উঠি যাওঁতে কেনেকুৱা লাগে বাৰু? উঠি যাওঁতে এনেকে ধাপ মাৰে জিঅ'টো। নামি আহোঁতে কেনেকুৱা লাগে? নামি আহোঁতে আকৌ পুৰা জিঅ'টো তললৈ গৈ থাকে, যাওঁতে ওপৰলৈ গৈ থাকে। ঠিক আছে তেনে। অৰ্ধউলংগ হৈ গৈ আছে। ইয়াত যদি মই হৰেক মালৰ দোকান এখন বহাই দিওঁ, এই কাপোৰ লাগিব, কাপোৰ হৰেক মাল। মৰমৰ ভাই, আমাৰ শুকান বডি, ইয়াৰ শুকান বডি। ইয়াৰ ষ্টিল বডি, মোৰ চিলভাৰ বডি। মোৰ সোণৰ বডি নহয় ভাই। মোৰ সোণ থকালে আজি মোহন পতি গ'লহেঁতেন। আৰু চাই লালুৱে কি কৰে, এই বেগটো লৈ ফুৰে। আৰু এইবোৰ মালিকবোৰে লৈ ফুৰে, যাৰ নেকি পইচা এনি টাইম। আৰু লালুৱে খুব বাঁহী বজায়। ইয়াৰ এটা
চেনেল আছে অনুজ কুমাৰ পুৰী আৰু মৰমত মাতো ইয়াক আমাৰ লালু আৰু আমি গৈ আছো বেলেগ এটা লালু আজি কিমান বাৰ হ'ল এইবাৰ মিলাই 3 বাৰ হ'ল 3 বাৰ অ ইউ আছে বোলে ক'ত গ'ল এইটো ভাস্কৰদা দেখুৱাই নাই চৰাইদেউৰ ভাস্কৰদা হাতখন দাঙি দে আকৌ চৰাইদেউৰ ভাস্কৰদা এইটো দেই আকৌ খোজ কাঢ়িব লাগিব আকৌ যেন আমি এতিয়া যাযাবৰ হৈ যাম আকৌ এটা অন্য জেগালৈ যাম এনেকে জীৱনটো চলি থাকিব গৈ থাকিব পইচা খৰচ হৈ থাকিব ইনকম হৈ থাকিব কাপোৰ লাগিব নেকি কাপোৰ এই কি কাপোৰ আরেক মাল কি লাগে তোর নাম शिवानी तो स्कूल जाए ना कौन श्रेणी पढ़े कौन श्रेणी में हैं 3য় শ্ৰেণী ओ तो सापानी नेকি এইটো हैं এটা सापानी লাগে বা স্কুল যাবে हो আরে সক সিংলো কেঁচা পাত এইটো চালা আমাৰ ফালে নিলে 25 টকা 26 টকা 27 টকা মান পাই যাব এইটো ইয়াত বা কিমান দাম নাজানো আৰু আপোনালোকে আহিব দিয়ক ইয়ালে মজা ঠাই আৰু হৌলা লৈ আহিব যদি আপোনাৰ হৌলা আছে প্ৰকৃতি হৈছে তেওঁলোকক ভাল পোৱাটো শিকাওক প্ৰকৃতিক কেনেকৈ ভাল পাব লাগে আচলতে প্ৰকৃতিয়ে মেইন আৰু এতিয়া আমি আন এটা ৱাটাৰফল বিচাৰি গৈ আছোঁ যাৰ নাম নেকি নুৰমাটি ঝৰা ৱাটাৰফল এই ৱাটাৰফল কেইটা আছে আপোনাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত আহিব গুগল মেপত মাৰক মজা ঠাই এতিয়া পানী কিন্তু অলপ কমিছে আপোনালোকে চাই চিতি আহিব কেনে এক ভিউ চাওক না 360 ভিউ ৱাও চাৰিওফালে কেৱল গছ 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 চাওক গছ আৰু গছ জংঘল গছ এনেকুৱা জেগাত থাকিবলৈ মানুহ কাৰ মন নাযায় চাওক আৰু একদম এই ওখ জেগাত চাওক ওখ সেই তাত পাত ছিঙিছে চাওক আৰু চিংলৰ পৰা এয়া ললো শিলগুটি খাব নোৱাৰি এইটো বহুত টান শিলগুটি এইটো চিংলৰ শিলগুটি টান দাঁত ভাঙি যাব আৰু আপোনাৰ সন্মুখত নুৰমাটি ঝৰা ৱাটাৰফল ভাবিছিলোঁ পানী ইয়াত বহুত হ'ব সিটোতকৈ বেছি হ'ব কিন্তু ইয়াত কম মানে বৰষুণ চৰষুণ নাইতো তো এইখিনি পানীটো অলপ কম আহি আছে আপোনালোকে আহিলে বৰষুণ দিয়া সময়ত আহিব তেতিয়া একদম ধাৰাসাৰ পানী হ'ব তামাম গা এয়া চাওক পানী নাইকিয়া হৈ গ'ল ৱাটাৰফলটোৰ পানী খতম চেছ আজিৰ পৰা কোনো ইয়াত নাহিব আহি লাভ নাই পানী খতম পানী নোহোৱা হৈ গ'ল চাওক চাফা আকৌ আহি গ'ল চাওক যাদু মেৰা যাদু হে চাওক আৰু চাওক নাই অসমৰ প্ৰাচীন জনপ্ৰিয় জেগাবোৰ যে থাকিবই R+B R+K যিমান A+B+ লিখিলেও লাভ নাই দিয়ক ভগৱানে মিলালেহে মিলিব আৰু অৱশেষতে পোৱালিকেইটাৰ লগত ধেমালি কৰোঁ অলপ কথা পাতোঁ আৰু আমি ঘৰলৈ যাওঁ তই পাহাৰৰ পৰা দাঙি আনিব পাৰ কষ্ট নহয় এইটো বা টেবুল চেবুল বনাব পাৰে ন এনেকৈ ফুটা কৰি এনেকৈ ৰেক চেক বনাব পাৰে তোৰ নামটো কি মিলন উৰাং ধুনীয়া নাম দেই আৰু তোৰ উমৰাং আচল নামটো কি উমৰাং উপাধি হাই বুলি কয় দে ভালকৈ কয় দে তহঁতি ওলাবলৈ মন আছে নাই ইউটিউবত আছে তহঁতি হেৰি বুলি চাৰ্চ কৰিবি ইউটিউবত যাযাবৰ পোহৰ JAJABOR যাযাবৰ হ'লতো PUHAR কি বুলি কয় দেই উলিয়াই দিম সঁচাকৈ উলিয়াই দিম তই কালি চাৰ্চ কৰি আজি নহয় আজি 3 দিন পাছত চাবি দেই যাযাবৰ পোহৰ অঁ এয়া অবিনাশ গুটকা মিলাই আছে চাওঁ এইটো চাওঁ এই পোৱালি চালা গুটকা চা চাম আৰু এবাৰ গা পোৱালিকেইটাই মজা গান গাইছে কিবা 55 কা প্যাৰ ভুল নেই জানাৰে বোলে কিন্তু প্ৰেম এনেকুৱা নহয় প্ৰেম কি হৈ যায় ক'ত সেইটো একো নাজানেতো 55 কা প্যাৰ ভুল নেই জানে ভুল যাব 55 কি জন্মৰ আগত যদি কাৰোবাক ভাল পাইছিলে সেইটো পাহৰি যাব প্ৰেম এটা বৰ খাতৰা বস্তু প্ৰেম নাই পোৱালিকেইটা কিমান এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোক জীয়াই আছে ভাবক মাকে ইয়াত পাত ছিঙি আছে তেওঁলোকে পাহাৰৰ পৰা শুকান বাঁহ আনিছে খৰি আনিছে আৰু দুটাই গুটকাও খাইছে মোক অলপ দিছিলে খাবলৈ মই অলপ ক'লোঁ আজিৰ পৰা নাখাবি তাৰপিছত পুৰা ইয়াতে সিহঁতি নাচি বাগি গান গাই এনেকুৱা সেউজীয়া পৰিৱেশত আচলতে মানুহৰ ভাল চিন্তা আহিব মানুহৰ শৰীৰটো ভাল হৈ থাকে আমাক ধুনীয়াকৈ বুজাই দিছে কি এইটো কি জেগা চাহেবখানা এইটো ৱাটাৰফল আৰু এই দূৰত যে আছিলে এইটো কি আছিলে নুৰমাটি ঝৰা ৱাটাৰফল আৰু তোমাৰ নামটো কি ৱাটাৰফল দুটা চালোঁ দুটাই খুব ধুনীয়া এতিয়া আৰু লাহেকৈ যাওঁ বাই বাই যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগিব আৰু যদি বেয়া কিবা হৈছে কমেণ্ট কৰক মতামত দিয়ক
এই যাযাবৰী যাত্ৰাত আপুনি সহযাত্ৰী হোৱাৰ বাবে বহুত বেছি ধন্যবাদ। বাই বাই। চিংলৰ পৰা আহিলোঁ, গাড়ীখনলৈ ৰখি আছোঁ ৰাস্তাত। ইহঁতে এইফালেটো ৰাস্তাৰে আহিব, এই ৰাস্তাটোৱেদি আহিব। চাফৰাই চাহ বাগিচা যোৱা ৰাস্তাটোত আপুনি গ'লেই হ'ল, তাত পাবই আৰু লালুৱে খাইছে, মই খাইছোঁ পানী, দুখীয়া মানুহে খাইছে কোকো কলা দামী দামী দামী